দুজনীৰ মাজত যি কাজিয়া হ'ল আৰু এতিয়া সেইবোৰ ধৰি নাথাকিবা। আমাৰ কাজিয়াৰ মূল কাৰণ মেনকাহে। তুমিয়ে ভাবি চোৱাচোন। মোৰ ল'ৰাটোক মেনকাইহে বিয়া পতাই দিলে। হয় দে, তুমি মোকো বেয়া পাই নাথাকিবা দেই। সেই হুকুনি মেনকাক লাগিহে এনেকুৱাখন কৰিলো। কিয়নো বেয়া পাম, মই এইবোৰ পাহৰিলো। আৰু এতিয়া আমি মেনকাক কেনেকৈ এসেকা দিব পাৰি তাকে ভাবিব লাগে। হয় এসেকা দিব লাগিছিল, কিন্তু কেনেকৈ দিম সেইটোকেহে ভাবি পোৱা নাই। মই কওঁ শুন। The next day. মেনকা ক'তনো যোৱা? মালতী, মই দোকানৰ পৰা আহোগৈ। বাকী পিছত তোমাৰ ল'ৰা সংসাৰ কেনেকুৱা চলিছে? বৰ বেয়া লাগে জানানে, ইমান সৰুতে যে এনেকুৱা কাম কৰিলে। এইবোৰ চব মোহিনী ল'ৰাটোৱে ধ্বংস কৰিলে জানানে তুমি? হয় সমাজত তোমাৰ নিচিনা মানুহ পাবলৈকে টান। তুমি আমাৰ ঘৰলৈ কাইলৈ যাবাচোন ভাত খোৱাকৈ। তোমাৰ লগত বৰ কথা পাতিবলৈ মন যায়। তোমাৰ ওচৰলৈকে আহিছিলোঁ। তোমাক ইয়াতে লগ পালোঁ, ভালেই হ'ল। তুমি কাইলৈ যাবা দেই সোনকালে। যাব লাগিব মানে? মই নিশ্চয় যাম। ঘৰত কোমোৰাও লাগি আছে, তাৰেকে এটা লৈ দুজনী এসাঁজ ভালদৰে খাম। ঠিক আছে, তুমি এতিয়া যোৱা। কাইলৈ ৰাতিপুৱা সোনকালে আহিবা দেই। আহিবলৈ নাপাহৰিবা কিন্তু। তুমি চিন্তাই নকৰিবা, মই কাইলৈ কুকুৰা ডাকৰতে যাম। The next day. মালতী, মালতী, ওলাই আছোন, মই আহিলো। তুমি আহিলা? তুমি কোমোৰা আনিছা নেকি? বহা বহা। মোহন, চাও বাহিৰলৈ আছোন। চাও এই কোমোৰাটো বোৱাৰীক দিয়া গৈছোন। হাঁহৰ লগত বনাব কবি। ঠিক আছে মা। তোমাৰ ঘৰত ভালনে? আৰু আহোঁতে একো অসুবিধা নহল? মানুহজনকো লৈ আহিব লাগিছিল আকৌ। মানুহজন ঘৰত নাই, কাম কৰিবলৈ গ'ল। অহা হলে ভাল আছিলে। হলে একেলগতে সকলোৱে ভাত এসাঁজ খাব পাৰিলে। আৰু তোমাৰ ল'ৰা ছোৱালী কেইটাকো লৈ আহিব লাগিছিল আকৌ। তেওঁৰ কামৰ ওপৰতে কাম আৰু কিমান ডাঙৰ ডাঙৰ কণ্টেক্টবোৰ আহে। তোমালোকে ইমান টকা আছে যদি ঘৰটো ইমান ভগা চিগা হৈ আছে, বনাই ল'ব লাগে। একেলগত টকাবোৰ গোট খাই ল'ম, তাৰ পাছত ঘৰটো বনাম। আমাৰ ঘৰটো দেখিছেনে? তোমাৰ পুৰণি হ'ল, এতিয়া বনাব লাগিব আৰু। ঘৰ চৰ বনোৱা কথা বাদ দিয়া মালতী, আৰু বোৱাৰীৰ হাতেৰে আজি এসাঁজ খাম। আৰু হাঁহ লগত কোমোৰা, কি মজা লাগিব। মালতী, কি ভাবি আছ? নহয় এই মোহিনীক কেনেকৈ এসেকা দিব পাৰি তাকে ভাবি আছো। মোহিনী এসেকা দিয়াটো কি ডাঙৰ কথাটোনো, কিমাননো আৰু বাকীডোখৰ কোৱা আকৌ। বাকীডোখৰ কি পাহৰিলা নেকি? বাকীডোখৰ নকলি যে হুকুনি, কি হল ৰৈ গলি যে? বাকীডোখৰ আকৌ হুকুনি। মোহিনী তুমি? মই আছো বুলি তুমি নাজানা নেকি? হাঁহ মাংস ময়ে বনাই আছো, খাবা আজি দেই, বৰ ধুনীয়া লাগিব। এইবোৰ কি হৈছে মালতী? তোমালোক সাপ আৰু নেউলে কেতিয়া মিল হলা? ये तो लेटेस्ट न्यूज है। এইবোৰ কথাটো তুমিনো কি বুজিবানো? তুমিতো লোকৰ ঘৰত কি কৰি আছে তাকেই শুনিবা। আৰু মই আৰু মালতীয়ে কেতিয়া কি হলো তুমিতো একো নাজানাই। তুমি অকলতো ভাত সাজ খাবলৈহে আহিছা। দিম এতিয়া, খাবা আৰু ভালকৈ এসাঁজ খাবা দেই। মই এটা কাহিনী কওঁ শুনা। এখন হাবিত দুজনী বাঘিনী আছিল। বাঘিনী দুজনীৰ এটাকৈ পুতেক আছিল। এদিন এখন শিয়াল এটা আহি বাঘিনী এজনীৰ পুতেক এটাক ভক্ষণ কৰিলে। এতিয়া তুমি কোৱাচোন, বাঘিনী দুজনী কোন কোন? তুমি আৰু মালতী নহয় জানো? শুদ্ধ উত্তৰ। আচ্ছা কোৱাচোন, পুতেক দুটানো কোন? মলাই আৰু মোহন। এতিয়া কোৱাচোন, শিয়ালটো কোন? মোৰ পেটটো কামুৰিছে, মই ভাত নেখাওঁ। আৰু আজি মই পাহৰিয়ে গৈছিলো মোৰ বদ আছিলে বুলি। মোৰ প্ৰশ্ন উত্তৰ দিবলৈ আছে, তই এনেকে যাব পাৰিবি নেকি? এতিয়া প্ৰশ্নটোৰ উত্তৰ দেচোন, শিয়াল কোন?
মোকে কৈছা নেকি? এতিয়া বাঘিনী দুজনীয়ে শিয়ালটোৰ কথা গম পালে, গতিকে বাঘিনী দুজনীয়ে শিয়ালটোক কি কৰিব তুমিয়ে কোৱাচোন। এবাৰহে মাফ কৰি দিব চাগে। ये तो लेटेस्ट न्यूज है।